নমস্কাৰ দাদা, পুৰা নমস্কাৰ। নমস্কাৰ। আমি জলসিঞ্চন বিভাগৰ পৰা আহিছোঁ। আপোনালোকে যিহেতু নিশ্চয় গমেই পাইছে। আপোনাৰ দাদাৰ নামটো কি? মোৰ নাম পৰীক্ষিত ৰায়। পৰীক্ষিত। খুৰাৰ নাম? বাবু সিংহ। আপোনাৰ নাম? মোৰ নাম হেমন্ত ৰায়। হেমন্ত ৰায়। ঠিক আছে। আপোনাৰ দাদা এই আঁচনিটো যে পাইছে ইয়াৰে পইণ্ট নম্বৰটো জানে নেকি? এই 1 নম্বৰ পইণ্ট। 1 নম্বৰ পইণ্ট। আচ্ছা, এই গাঁওখনৰ নাম কি দাদা? বাখলগাঁও পাহাৰতলি পাৰ্ট 1। বাখলগাঁও পাহাৰতলি পাৰ্ট 1। আচ্ছা, গাঁও পঞ্চায়ত কি পৰে? চালমাৰা, উত্তৰ চালমাৰা। উত্তৰ চালমাৰা। আৰু আপোনাৰ এই সৌৰ শক্তিশালী মধ্যমীয়া গভীৰ নলীনাদ আঁচনিটো পাই আপোনালোকে সকলো ৰাইজে উপকৃত হৈছেনে? এতিয়াতো শালি খেতি কৰি আছে। মোটামুটি কিমান মান খেতি কৰি আছে দাদা? 38-40 বিঘা হ'ব। 38-40 বিঘা। এনে আৰু ইয়াতে আপোনাৰ বেলেগ বেলেগ কিবা খেতি কৰে নেকি? বেলেগ খেতি কৰি চাইছিলোঁ, ইৰি কৰিছিলোঁ, তাৰপিছত মাকৈ কৰিছিলোঁ। হয়, বেয়া হোৱা নাই, ভালেই হৈছিল। এতিয়া আৰু ভাগে কৰিব লাগিব। ঠিক আছে। আৰু এই আপোনাৰ সমষ্টিটো কি কৰে? চল সমষ্টি। ঠিক আছে। ঠিক আছে, এই কিন্তু পাই যথেষ্ট আপোনালোকে পানী ভালদৰে পাই আছে। ঠিক আছে, ধন্যবাদ। আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ, আপোনালোকে হয়তো নিশ্চয় গমেই পাইছে। আচ্ছা, ঠিক আছে। এই দাদা আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম দিগন্ত ৰায়। আচ্ছা, খুৰা আপোনাৰ? ৰামগড় ৰায়। মোৰ নাম জয়ন্ত ৰায়। ঠিক আছে। এই আপোনালোকৰ এই স্কিমটো আঁচনিটো যে পাইছে, এই আঁচনিটোৰ পইণ্ট নম্বৰটো গম পায় নেকি? হয়, পইণ্ট নম্বৰ 2। পইণ্ট নম্বৰ 2। ঠিক আছে। তাৰপিছত আপোনাৰ এই আপোনালোকৰ গাঁওখনৰ নাম কি? বাখলগাঁও পাৰ্ট 2। বাখলগাঁও পাৰ্ট 2। গাঁও পঞ্চায়ত কি কৰে দাদা? নৰ্থ চালমাৰা। নৰ্থ চালমাৰা। এই সৌৰ শক্তিশালী মধ্যমীয়া গভীৰ নলীনাদ আঁচনি, এই আঁচনিটো পাই আপোনালোকে কিবা উপকৃত হৈছেনে? হয় দাদা, এইটো পাই আমি বহুত উপকৃত হৈছোঁ। কাৰণ আমাৰ গাঁওখনত বৰ্তমান এখন খেতিপথাৰত কমচে কম 80 বিঘামান মাটি আছে। এই মাটিত আমি যিখিনি গাঁৱৰ মানুহে খেতি কৰোঁ, অইন বছৰে এইটো নথকা সময়ত এইটো কিছুমানে ৰুবই পৰা নাছিলে, খেতিও ইমান ভাল হোৱা নাছিলে। তেতিয়াৰ পৰা এইটো আহিলে, আপোনালোকে কৰি দিলে। তেতিয়াৰ পৰা আমি লাহে লাহে গোটেই খেতিখিনি কৰিব পাৰোঁ আৰু খেতিখিনিও ভাল হয়। অলপ নহয়, বহুত উপকৃত হৈছোঁ। আচ্ছা দাদা, এই মোটামুটি এতিয়াতো শালি খেতি কৰি আছে। এই শালি খেতি আপোনাৰ মোটামুটি বহুত এৰিয়া নহয়? হয়, এইখিনি এইটো চাইডৰ পৰা এইখিনি গোটেইখিনি মোটামুটি 80-85 বিঘা এইখিনি হ'ব, মিনিমাম 80 হ'ব। এনে তাৰমানে এই আঁচনিটো পাই আপোনালোকে যথেষ্ট উপকৃত হৈছে। এনে আপুনি যদি চাই এই যোৱা বছৰতকৈ এই বছৰটো বৰষুণ নাইয়ে। কাৰণ বেলেগ যদি খেতিপথাৰবিলাক আপোনালোকে আহোঁতে দেখিছে, সেইবিলাক একেবাৰে ৰুবই পৰা নাই। আমি এইটো থকাৰ কাৰণে এইখিনি মানে গোটেইখিনি মানে 80% খেতি হ'লে আৰু 20% বাকী আছে, এইখিনি লাহে লাহে হ'ব। এই আমাৰ সমষ্টিটো কি কৰে এইখিনি? এইখিনি আমাৰ 16 পৰে। ঠিক আছে, ধন্যবাদ। চাই লওঁ